জগাই জগাই মই ঘুমাব বুলি ভাবিছিলো জগাই নাই ৰ বেজাই গৰম নহয় আছো বহ বহ মই অলপ ফুৰি ফুৰি আহি একে সোমালো আৰু বেজাই নহয় আছো ময়ো বাকী পৰিয়াল ক'ত গেল ঘুমালে নেকি মাকে জীয়েকা মুমিয়া ঘাটাক গেল উদ্ধৱ ক'ত গেল অজলা সি এইপিনে তো বাচন বাচন ধুইছি মাঘাটো নাইতো তহঁতৰ সদ্যকা ৰক্তিম নাই নেকি তাৰ বোলে ক'ৰবাত মূৰৰ বিষ উঠছি গধূলাৰ পৰা ঘুমাই আছে দুপৰীয়া ভাত পানীও নাখালা তাৰ মাথাৰ বিষ তাৰোনো মাথাৰ বিষ হবইহে ক'ব নোৱাৰো আৰু ক'ত কি কৰে ক'ত কি হয় সেইটো দেও না চেষ্টা কৰি দিওঁ না বঢ়িয়া এইটো মাৰিলোঁ ৰেড মাছটো দেই ফুৰুৱা বুলি আহিলো আৰু দে আমিও সেই ভাত খালো বাচনখিনি ভালকৈ সামাৰি ধুইছে না বাবা খুৰা ক'ৰ পৰা আহিলি এইফালে আহিছো ৰছো দে ভালে কৰিলি আমিও এই সাজ চাজখিনি ধুই থলো মায়াতো নাই নহয় পিছে বাবা ভালে আছনে আছো দে আৰু কিবাকে ভালে থাকাটোৱে ভাল দেছো বাৰু আছো দে পা মানুহটো সেনেকে নাহে অকণমান চাহকে বহি দিয়ে মই এই চাহকে অলপ বহি দিওঁ পিছে নাই মই যাম বহুৰে কি হ'ল এই চাহ খাব নাখাওঁ বহুতত খাই আহিছোঁ ৰচুৱে বাবা ৰে নাহে ক'তনো যা বছো ব এতিয়া মই যাই থাকোঁ বহু ৰাতি হ'ল যাৱাই হ'ব যাওঁ দে এতিয়া যাৱা অহা নাই হ'ল বিচনীখন লৈ আহিলো টষ্ট থৈ আহিলো ডাঙৰ কথা হ'ল নহয় এই বিচনীখন আনিলো তোৰ মোৰ টচটো ৰ'ল নহয়
এইটো এই এই বিচাৰি বিয়াত গৈছে এই টচটো হেৰিছো দে সম্পদ হয়
আস্তে আস্তে এই তো মাস্টার এই এই কোন এই ভালো গেছি কাস্টমার এই চলো দিছে ভাই ও মাস্টার মাস্টার ও মাস্টার ও মাস্টার ও মাস্টার ও মাস্টার 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 ডাঙৰ বিপদ এটা হৈছে মাস্টাৰ আজিকালি মানে ডাঙৰ এই কোনোবাই দেখোন এটা মাষ্টৰ কি অৱস্থা কৰিলে মাষ্টৰ আমি দেখা পালো মাষ্টৰ পানী মাৰি পেলাই থৈ গৈছি কি কয় পলাই গৈছি দাউৰি আছে নিয়াৰ ব্যৱস্থা কৰিব লাগে বুজি পাইছা নে কি কৰা সকল কৰ এইদিনাখনে এবাৰ হৈ উঠছে পাইছা হেতে ক'লে দিয়া হবা ইন্নাখানে ক'লে কি হ'ব ক'ত কি হৈছে বৰ সমস্যা হৈছে কি হৈছে এইগিলা বছৰ ৰচোন হলে জিটি কথা নকবি হে বুলি যি কৈছা মই গাৰাম খালি আছিলো আটা পাৰি থকা দেখা পাই মই এইটো এই বাটৰ ৰখি বাটৰ আহিছো সেইটো মাথাৰ বিষ ঘূৰি পৰি আছে কথাটো হয় মোৰ লগতে সেইকেইটা আছে এহেঁতে কৈছে সেহেঁতে কৰিলা নেকি কৰিব সেইটো নহ'ব নহয় চাকা টাকা ধৰিলে নহবই নহয় কথাটো হয় নে নহয় সেইটো কোনোবা বেলেগ হয় কি হ'ব মোৰে কপালত দুখ বুজিছে ইদিনাখনে এইখিনি হৈ গৈছে আকৌ বা এই কোনে কি কৰিলে আৰু কিমান বিচাৰ পাতিম মাষ্টৰ আৰু কিমান বিচাৰ পাতি থাকিবি আমাৰ গাঁওখন একেবাৰে বেয়া হ'লে একেবাৰে বেয়া হ'লে গাঁও ডাঙৰ সমস্যা হয় এতিয়া শুনছো কিবা এটা ব্যৱস্থা কৰিব লাগিব নোৱাৰি কৰিব লাগিব কিবা এটা ভাবি চিন্তি থাকিলেতো আৰু সোনকালে কৰিব লাগিব ঘৰকে লৈ যাওঁ গৈছো বাৰু এতিয়া আৰু এনেকে ভাবি চিন্তি থাকিলেতো নহয় হয় নে নহয় ঘৰত নেও লৈ যাওঁ আৰু এনেকে চাৱা চিন্তা কৰি এই ৰচোৱে পাহাৰে নাযাহে ক'তনো যা মাষ্টাৰ